এয়া ঘৰৰ পৰা ওলাইছোঁ আৰু এইফালে এয়া কঠীয়া। হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ পথাৰলৈ। মানে আমাৰ ঘৰৰ ওচৰৰ খুৰীজনীয়ে মানে ধান ৰুব, মানে কঠীয়া ৰুব, আৰু আমি এতিয়া তালৈ গৈ আছোঁ। মোৰ সৈতে আহিছে আমাৰ কলি, লগতে বাবুদা, আৰু এই ধান যে ৰুব আহিছোঁ খুৰী, সেই খুৰীজনী। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া খুৰী আৰু এয়া কাকলি। পথাৰ এয়া। পানী কিমান খুৰী কৈ দিয়ক। পানী বোলে কঁকালৰ ওপৰত, মানে হ'বনে? বেছি দূৰলৈ হ'লে আঁঠুৰ ওপৰত ন, আমাৰ এই ওচৰৰখিনি আঁঠুৰ ওপৰত, আৰু যদি বেছি দূৰলৈ যাওঁ কঁকালৰ ওপৰত পানী হ'ব। ব'লক এতিয়া পথাৰলৈ যাম আৰু কঠীয়া কেনেকৈ ৰুৱে নিজেও শিকিম, আপোনালোকেও শিকাম। ব'লক। এইখিনিৰ পৰা একদম বোকা আৰম্ভ আৰু চবতকৈ আগতে ময়ে আহিছোঁ, কিন্তু পথাৰত এনেকৈ আগতে আহি পাইছোঁ, কিন্তু কিবা কঠীয়া ৰোৱা কিবা কামত আহি পোৱা নাই। ইয়াত বেলেগে কঠীয়া অলৰেডি ৰুই থৈয়ে গৈছে। এইখন হ'ল খেতালি পথাৰ। এইফালে প্ৰত্যেক বছৰে মাঘ বিহুত ইয়াতে ম'হ যুঁজ হয়। তেতিয়া এইফালে বোকা চোকা নাথাকে, শুকাই যায় আৰু। এই আহিব নোৱাৰে আজি খুৰী, দায়িত্ব আপোনাৰ। কিন্তু দেখিছে চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া, আচলতে গোটেইখন ধান খেতিয়ে আৰু চবফালে ধান খেতিয়ে। আৰু আতি মাটি বুলিবলৈ এইখিনিতে আছে, তাত 3টা গৰু এৰাল দিছে, কাৰণ ঘাঁহ খাবলৈ ঘাঁহ নাই গৰু এতিয়া। এই একেবাৰে শেষত খোজ দিবলৈ পৰা নাই, আজি এই বোকাত পৰিব আৰু। পথাৰলৈ আহিলে লগত জমনি হৈ থাকিব লাগে। এতিয়া খুৰীয়ে কি কি আনিছে মোনাত? আপোনাৰতো এইটো মোনাটো বহুত ডাঙৰ মোনা। এই খুৰীয়ে মোনা লৈ আহিছে পথাৰত। একচুৱেলি মানে খুৰা আৰু দুজন মানুহ আহিছেই অলৰেডি। কোন কোন আহিছে মই গম পোৱা নাই বাৰু, গৈ পেলাই চিনাকি কৰাই দিম। এই মোনাত বোলে চাহ লৈ আহিছে। তামোলটো আনিছেনে নাই বা? গৈ আহি আছোঁ তেনেকৈ, পানী বেছি হৈ আহি আছে। এয়া বাবুদা দুআষাৰ কৈ দিয়া, তোমাৰ কিবা স্মৃতি, সৰুকালৰ স্মৃতি কিবা কৈ দিয়া দুআষাৰ। ইয়াত পানী দেখিছে, বহুত পানী। আমি সৰুতে ইয়াতে গা ধুবলৈ আহিছিলোঁ। আজি ইয়াত আমি এটা ভিডিঅ' বনাব আহিছোঁ, আপোনালোকে চাই থাকিব। আজিও গা ধুবা নেকি আগৰ নিচিনা? আজি অলপ পাৰিলে গা ধুবলৈ মন যায়, সজুৱাব নেকি? আগতে ধুইছিলা আৰু যেন তেন কৰি, এতিয়া নহ'ব আৰু। চেষ্টা কৰোঁ এবাৰ। পাৰা চেষ্টা কৰিব, নিশ্চয় পাৰা। আমি গৈ আছোঁ আৰু এইয়া আহা ৰাস্তাতে কোনোবাই জাল পাতিছে, জাল মাছ মানে ওলাইছে, গতিকে জাল পাতিছে। খুৰী কি কি মাছ ওলাই বোলে? কি কি মাছ ওলাই? এইটো দেখিছেনে মাছ লাগিছে? কি মাছ এইটো? পুঠি মাছ। ব'লক আগত গৈ হ'ব এতিয়া। দূৰত ৰাস্তাৰ পৰা আহি ইমান দূৰ আহিছোঁ, পথাৰ মাজে মাজে, পানী মাজে মাজে আহি পেলাই এইয়া খুৰী পালেগৈ। আমি লাহে লাহে গৈ আছোঁ, বুজাই কৰিব পৰা নাই। এইয়া খুৰাহঁতে তাতে কঠীয়া গলি আছে। এয়া এইখিনি ধানখিনি মানে ৰোৱা ষ্টাইল লাগিছে, কিমান লাইন লাইনকৈ ৰুইছে, গোটা মানে গোট হৈ আছে, ভাল লাগিছে। এইখিনি বহুত পিছল আছে। এয়া খুৰাহঁতৰ কঠীয়া তুলি আছে, আৰু এতিয়া আমি কেইডালমান ৰুই পেলাই দেখাই দিম। এয়া আমাৰ বিকুত হোৱা হাত কি হ'লে বোকা। এইটো ৰঞ্জিত ধানৰ কঠীয়া। এই ধান পকিবলৈ হ'লে কিমান দিন সময় লাগে? এই একদম পংকজ খুৰাই 4 মাহ বঢ়িয়াকৈ কঠীয়া ঘলি আছে।
আৰু কঠীয়া উঘলি পেলাই পিছফালে দি আছে আৰু পিছফালে বিকুদৰ খোৱা কি কৰি আছে এইটো কি বুলি কয় এইটো ক'বালে কি হয় মানে এইটো গুৰি পৰা মাটিটো ৰখি যায় অকণ ডাঙৰ ডাঙৰকৈ কোৱা মাতটো গুৰি পৰা মাটিটো ৰখি যায় কোবাই দিলে তাৰপৰা পথাৰলৈ নিব পৰা সুবিধা ৰোৱনীয়ে ৰুবৰ কাৰণে সুবিধা হয় বাবুদা কি ক'বা ৰোৱা জেগাত হা ৰোৱা জেগাত ৰোৱা জেগাতে ক'বা নেকি এতিয়া খুৰীয়ে কাকলিক কেনেকৈ কঠীয়া উঘলাই দেখুৱাই দিব ফাৰ্ষ্টে খুৰী দেখুৱাই দিয়ক তাৰপিছত খুৰী দেখুৱাই দিয়ক আপোনাৰ মুঠটো দেখুৱাই দিয়ক জোকাই দিয়া সেইটো একদম বঢ়িয়া এনেকে মানে পানীত তিয়াই কাকলিয়ে পাৰিছে আৰু এনেকে মাৰি দিব লাগিব নতুনকৈ পথাৰত নামিছে দেই আজি প্ৰথম কিন্তু কাকলি আজি প্ৰথম নামিছে পথাৰত কিবা ক'বা নেকি হাউ ইজ দ্য ফিল ভালে লাগিছে কিন্তু ভয় লাগে আজিৰ ভিডিঅ'টো আমি ক'তো ফুৰিব যোৱা নাই একচুৱেলি ফুৰিব অহাৰ নিচিনাই হৈছে কিন্তু আমি গাঁৱলীয়া মানুহ গাঁৱত কেনেকৈ মানুহে খেতি কৰে সেইটো দেখাবৰ কাৰণে আহিছোঁ সদায়তো আৰু ফুৰিবলৈ গৈ আছোঁ কিবাকিবি ভিডিঅ' পাই আছে আজি অলপ গাঁৱলীয়া সম্পূৰ্ণ গাঁৱলীয়া ভিডিঅ' এতিয়া মই কঠীয়া উঘলি দেখাম তাৰপিছত গৈ পেলাই আমি কঠীয়া ৰুমগৈ পাইছোঁ বাৰু আগতে উঘলি পাইছোঁ কিন্তু আজি চাওঁ কি হয়গৈ চেষ্টা কৰিছোঁ কোনোবাই ৰাইজে চাগে কমেণ্টত হাঁহিব কথাকেইটা টান আজি তোমালোকৰ পথাৰলৈ আহিছোঁ এদিনো আহিয়ে পোৱা নাই পথাৰলৈ মানে চাবলৈ আহিছোঁ কিন্তু এনেকৈ বা উঘলি বা ৰুই পোৱা নাই ৰুমগৈ বাৰু এতিয়া কি ক'বা তোমাৰ মনৰ ভাৱটো কি ক'বা মোৰ মনৰ ভাৱ মানে কি আহিছে ভাল লাগিছে এনেকৈ মাজে এনেকৈ ল'ৰাখিনিয়ে যদি কামত লাগে ভাল লাগিব আমাৰ খেতি পথাৰখিনি মানে কি নিজে কৰি খোৱাটো আমাৰ নিজৰ কৰ্তব্য আমি নিজে কৰি খোৱাটো নিজৰ আমাৰ কৰ্তব্য আৰু মানে কি এনেকৈ 10জনে যদি খেতি কৰিব কাৰণে আগুৱাই আহে সেইখিনি আমাৰ অসমীয়া জনজাতিৰ কাৰণে মানে ভাল হ'ব মানে ভাল হ'ব অসমীয়া যিবিলাক আছে ল'ৰা ছোৱালীবিলাক বাহিৰলৈ গুচি যায় কাম কৰিবৰ কাৰণে এনেকৈ যদি কষ্ট কৰি পেলাই যদি বাহিৰত যিমান টকা আছে আমাৰ ইয়াত কৰিব পাৰিলে আমাৰ ইয়াতো বহুত টকা আছে আমাৰ ল'ৰাখিনিয়ে বুজি নাপায় বাহিৰলৈ গুচি যায় আৰু এই সোণালী যিখিনি সেউজীয়া শস্য এইখিনি শস্য যেতিয়া পথাৰলৈ অহা যাব তেতিয়া ঘৰলৈ মনত নপৰে তেনেকৈ মানে গোটেইখিনি যদি আগুৱাই আহে বা ল'ৰা ছোৱালী সমানে বা তেতিয়াহ'লে আমাৰ নিজৰ উন্নতি আমি নিজে উন্নতি কৰি খাব পাৰিম স্বাৱলম্বী আমি নিজে হ'ব পাৰিম যেনেকৈ আজি আহিছোঁ তেনেকৈ যেতিয়া ধান কাটিবা তেতিয়া গম পামে মাতিবা যদি মই ঘৰত থাকোঁ তেতিয়াহ'লে নিশ্চয় আহিম আৰু ধানো কাটি দেখাম ইয়াতে এই ইয়াতে মুঠি কৰা হৈ আছে ইয়াত লৈ আহিম আৰু লৈ আহি এইফালে গৈ পেলাই এইখিনি ঠাই ৰুমগৈ ৰেডি হৈছে আৰু আমাৰ এজনী ৰোৱনীও একদম মূৰত কাপোৰ মাৰি আৰু বাবুদা কল হাত ধৰি ৰৈ আছে 1 2 3 you put your eyes on me 5 5 6 and my feelings are mixed 7 8 9 I just follow the signs 10 kiss me in the rain 1 2 3 you're so kind to see আমাক কঠীয়া ভগাই দিছে মানে ৰুবলৈ সুবিধা কৰি দিছে এনেকৈ কৰি দিলে মানে সুবিধা হয় আৰু ৰোৱাত অলপ ৰোৱনীয়ে মানে বিচাৰি ফুৰিব নালাগে আৰু ক'ত গ'ল কঠীয়া এনেকৈ ভাগ ভাগ কৰি দিয়ে আৰু এফালৰ পৰা ৰুই যায় খুৰী কেনেকৈ কঠীয়া ৰুৱে তাৰ বিষয়ে অকণমান কৈ দিয়ক দেখুৱাই দিয়ক মানে ভালকৈ দেখুৱাই দিয়ক আপুনিতো ৰুইয়ে আছে আমি ইয়াত ৰঞ্জিত ধান ৰুইছোঁ ৰঞ্জিত ধান মানে 2-3ডালকৈ কঠীয়া ল'ব লাগে এনেদৰে লৈ পেলাই এনেকৈ ৰুব লাগে আৰু মাটিত গোজাটো দিব লাগে প্ৰায় এক হাতত মানে 3 গজমান দিলে হ'ল সাধাৰণতে মানে আহাৰৰ প্ৰথমৰ পৰাই ৰুৱে কিন্তু আজিকালি মানে বতৰ মানে ওপৰত নিৰ্ভৰ কৰি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি মানে মানুহবোৰে প্ৰায় জেঠৰ লাষ্টৰ পৰাই ৰুইছে জেঠৰ প্ৰায় 25 মানৰ পৰাই এইবাৰ ৰুইছে মাটি
Play with me, I'll play with you. I just want us to be true. Tell me that you love me too. Or just give me a clue. Give me a clue. We're just children. We're just children. গাইজ মই কঠীয়া ৰোৱা হৈছে নাই এবাৰ চাই পেলাই কমেণ্ট কৰিব। এই 2-3 কঠীয়া ল'লোঁ আৰু লাইনকৈ গুজি দিলোঁ। এপেকেট হয়, এপেকেট দূৰত কৰিলে হৈ গ'ল। অট'মেটিক লাইন হৈ গৈ থাকিব। আমি ৰাতিপুৱা নাহিলোঁ, গতিকে এতিয়া দুপৰীয়া 1 বাজিব হ'ল। ভোক লাগিছে, একো খাই নাহিলোঁ। ভাবিছিলোঁ ৰাতিপুৱা আহিম বুলি, কিন্তু খুৰীয়ে ৰাতিপুৱা নাহিলে। ভাবিলে কি একেবাৰে চাহ লৈ যাম। 10টামানতে আমি আহিছিলোঁ, এতিয়া 1টামান বাজিব হ'ল। গতিকে এতিয়া আৰু গৈ থাকোঁ আৰু ঘৰলৈ। ভাতটো ইয়াতে খুৰীহঁতে ভাত লৈ আহিছে, গতিকে ইয়াতে খাব। আমি যিহেতু ভাত লৈ অহা নাই, গতিকে ঘৰতে খামগৈ আৰু। চাহ আনিছোঁ, মালপোৱা অলপ বনাই আনিছোঁ, আৰু কি আনিছে? কঁঠাল আনিছোঁ। বতৰৰ ফল কঁঠাল। একচুৱেলি খুৰীয়ে মানে পথাৰত এই খুৰা যে কাম কৰি আছে, ইমান মৰম, ঘৰতে কঁঠাল ফালি কঁঠাল লৈ আহিছে। বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত আহিলা? বহুত দিনৰ মূৰত, আজি নাই কমেও 4 বছৰমানৰ মূৰত মই পথাৰত নামিছোঁ। মই 6 বছৰমান হ'ল পথাৰলৈ আহিয়ে পোৱা নাই, পথাৰত নামিয়ে পোৱা নাই মানে। আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কি কৰিলা? কঠীয়া উঘলিলাও, ৰুলাও? ৰুলোঁ, পৰিলোঁ। অঁ ফ্ৰেণ্ডছ, এতিয়া যাম চাহ খাম, আৰু চাহ খাই ডাইৰেক্ট যাম ঘৰত। এয়া চাহ লগতে খুৰী আনিছে কঁঠাল, আৰু কি আনিছে খুৰী? এয়া তলত আছে মালপোৱা, চাহৰ ফালে মালপোৱা। এতিয়া আপোনালোক চোৱা, বহা চাহ খোৱা। খুৰী ইমান মৰমত লৈ আহিছে, কঁঠাল লৈ আহিছে, খোৱা। কঁঠাল এপিচ খাম বাৰু। You're so fine to see. 4, 5, 6, 8, I'm taking the rest. 7, 8, 9, I just follow the line. 10. চাহ আৰু মালপোৱা। ভাল পোৱা বুলি নকয় যে এয়া ভাতৰ টোপোলা খুৰীয়ে লৈ আহিছে ভাতৰ টোপোলা। ইয়াতে ভাত আছে, মাছ কচুৰ সৈতে বনাই আনিছোঁ। মাছ আৰু কচু একদম বৰ ধুনীয়া কম্বিনেশ্যন, ভাল লাগে খাই। তামোলটো আৰু গম পায় অসমীয়া মানুহৰ প্ৰধান বস্তু বুলি ক'লে ভুল নহয়, চাহতকৈ আগত তামোলখন। কাৰণ পথাৰলৈ আহিলে চাহ খাওক নহয়, কিন্তু তামোলখন প্ৰয়োজন হ'বই, তামোল খাবই। নালাগে দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, ঘৰ পালোঁ আহি। তাৰপিছতে গা ধুলোঁ, গা ধুই পেলাই এতিয়া এইজোপা আমাৰ কঁঠাল গছ, মানে কঁঠাল পাৰিব ল'ৰা এটা মাতিছিলোঁ, সেই কঁঠাল পাৰিব। আমি এতিয়া বতৰৰ ফল কঁঠাল, গৰমত যিহেতু গৰম দিনত হয়, খামগৈ বাৰু। আৰু এইখন পিছফালে দেখিছে পাৱাৰ টিলাৰ, যিখন পথাৰত হাল বায়। Me too. Or just give me a clue. Give me a clue. এইটো ভাজিটোৱে পাৰিব, কঁঠাল পাৰিব, তাক মাতিছোঁ কঁঠাল পাৰিবৰ কাৰণে। সেই মোনাটোত বঢ়িয়াকৈ ৰছীডাল বান্ধি লৈছে, দেখুৱাই দে বান্ধি লৈছে। আৰু সি ওপৰলৈ উঠি যাব গছৰ ওপৰত, উঠি দানিত লগাই তাৰ ওপৰত লাহেকৈ নমাই দিব। নহ'লে যদি ডাইৰেক্ট যদি ছিঙি দিয়ে, তেতিয়াহ'লে তলত পৰি পেলাই কঁঠাল পকিছে, একদম বেয়া হৈ যাব। হেৰি কৰি ল, ফাৰ্ষ্টে তাত লগাই ল, লাহেকৈ এৰি দিবি। এফালে এৰি দে, এফালে মই ধৰিছোঁ বাৰু। এতিয়া যাম পিছফালে থকা গছজোপালৈ। এইজোপা হ'ল পিছফালে থকা গছজোপা, দেখিছে কঁঠাল এইটো এটা দুটা, এই ওপৰত ধেৰ আছে আৰু কঁঠাল এফালে আছে এইটো, আৰু ওপৰত আছে বৰ্তমান শিয়াল উঠিব ওপৰত, এফালেও আছে কেইবাটাও।
পূৰা পকি আছে, গোন্ধাই আছে মানে আৰু তেতিয়াহ'লে উঠি যাওক, কেইটা পাওঁ চাওঁ বাৰু, ৰ'দতে পাৰিম। পকা নে? জুম কৰি দেখাই দিওঁ। এইটো ওচৰত দেখিছেনে, এই পোক দেখিছে, পোক আছে মানে কি বাকী মাখি চাখি কিবা কিবি আছে মানে, পকি আছে পূৰা আৰু। দে ছিঙি দে। কঁঠাল পৰা সহজ পদ্ধতি এইটো, বেয়া নোহোৱাকৈ। We're just children, we're just children. Play with me, I'll play with you. I just want us to be true. Tell me that you love me too. একেবাৰে কঁঠালটো পকি আছে, সেইটো গছৰ ওপৰতে পকি গ'ল, চৰাই খাই দিলে আধা। এইটো এটা আছে, এইটোও চৰাই খাই দিলে। এইটো একদম পূৰা পকি আছে, চাওক টিপি দিলে টিপা যায় মানে, পকি পূৰা চৰাই খোৱা নাই বাৰু, এইটো ভাল হৈ আছে। We're just children, we're just children. এটা বেয়া হৈ গৈছে ন, মাজে মাজে কেইটামান অলপ চলপ দাগি হৈ মানে গছৰ চেপত লাগি বেয়া হৈ গৈছে। একদম গছ চাফা আৰু নাই আৰু এটা আছে, এইফালে ওপৰত আছে দুই এটা, এতিয়া নালাগে আৰু সৰু সৰু হৈ আছে এইকেইটা। কঁঠাল পাৰি চেচ, আৰু এতিয়া কঁঠাল ওলাল 13টা, ইফালে এটা আছে 13টা হ'ল কঁঠাল। এইকেইটা আৰু ওচৰৰ মানুহক কাক কাক বাৰু দি দিম ভগাই, বাকী শিয়াললৈ নিব দুটা। আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ, আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম অহা কালি পৰহি। গুড বাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, মানে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।